নমস্কাৰ মোৰ নাম জ্যোতিষ্মিতা হৈছে বুলবুল চৌহানৰ মোৰ চেনেল বাবলিজ ব্লগলৈ চ' গাইজ আজি গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ জানিছে চাগে ক'ৰবাত যাই আছোঁ আজি আমি যাম ধুবুৰী মহামায়া মন্দিৰলৈ বলকচোন আজি মোৰ মুখখন নেদেখাওঁ গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি আমি যাওঁ মহামায়া মন্দিৰলৈ বলক চ' এয়া আমি আহি পালোঁ পিছপিনে মোৰ মন্দিৰ আছে অলপমান দেৰি কৰি সোমাম আমি এখন হোটেল বিচাৰি লৈছোঁ কিবা অলপমান খাই কেনে আমি মন্দিৰলৈ যাম চ' কিবা অৰ্ডাৰ দিছে চাগে পৰঠাই দিব চাগে গাছ আমি খাই লৈ কেনে আহি আমি এইখিনি ল'লোঁ বস্তুখিনি চাকি ধূপ মালা ফুলৰ মালা তাৰপিছত সেন্দুৰ এইখিনি লৈ কেনে এতিয়া আমি মন্দিৰটোলৈ যাম ইয়াতে কিনিবলৈ পায় ঢেৰ দোকান মানুহৰ ঢেৰ আছে ইয়াতে এই যে চিৰি দেখা পাইছে আৰু চিৰি নকমে যিমান ভৰি নিবিষাকে চিৰি উঠি যায় নাপাব অলপমান ভিতৰত যাওঁ চিৰিটোতো বাদেই দিয়ক আহি কেনে ভিতৰত দেখা পালোঁ এয়া গণেশ বাবা গণপতি বাবা মৰিয়া চ' ইয়াতে এখন চাকি দি কেনে আমি বেলেগ বাবাকো চাকি দিম ইয়াতে এখন চাকি দি লওঁ মন্দিৰটো সোমাই কেনে দেখালোঁ আপোনালোকক এতিয়া ওলাও ইয়াৰে পৰা এয়া ইয়াতে পাৰও বলি দি আছে মই দেখা নাছিলোঁ পাৰ বলি দিয়া এতিয়া ফাৰ্ষ্ট দেখিলোঁ বাপৰে কি মস্ত সাপ এইটো মহামায়া মন্দিৰত লাঠি মেইন কিয় বান্দৰবোৰৰ উৎপাতত লাঠি নোহোৱাকৈ মানুহে থাকিবলৈ নোৱাৰে এয়া চাওকচোন লাঠিৰে খেলি আছে কি ভাল লাগে ন ওপৰলৈ উঠি যাই আছোঁ এতিয়া চিৰি আছে ধুনীয়াকৈ চাকি বহুততে জ্বলালোঁ মেইন মন্দিৰতো জ্বলালোঁ এয়া বাৰ লগত আহিছোঁ বহুত ওপৰলৈকে নুঠিব লাগিব ন ইয়াতো এনেকৈ দোকান আছে আপোনালোকে যদি চাকি কিনি আহি যদি আৰু কিনিবলৈ মন যায় কিনিবলৈ পাৰে এয়া এই দোকানো আছে ইপিনেও আছে খুব বান্দৰ ইপিনে বান্দৰ সকলো ফালে বান্দৰ আৰু ইয়াতে লাঠি লৈ থাকিব লাগে এতিয়া বান্দৰ ইমান নাহে এতিয়া মই যদি কথা কৈ যদি উঠি থাকোঁ আৰু ভাগৰ লাগিব চ' মই অলপমান ভিডিঅ'টো স্কিপ কৰাহে ভাল হ'ব সৌটো হনুমান বাবা আৰু এইয়া চিৰি বগাই ভাগৰ লাগিছে গছৰ তলত বহিলোঁ এনাৰ্জি ড্ৰিংক খাই ল'লোঁ এতিয়া পূৰা ষ্ট্ৰং হৈ ল'লোঁ এনাৰ্জি পাই গ'লোঁ এতিয়া পূৰা জছত আছোঁ বলক গাইজ ৰেষ্ট কৰি আহিলোঁ আৰু বান্দৰকেইটাক দেখা পালোঁ কি ওকণি চাই আছে কিমান মৰম লাগিছে ন ভাগৰ লাগি গৈছে একেবাৰে চিৰি বগাই বলত মহামায়াৰে আন এটা মন্দিৰ আছে বলকচোন তাতে যাওঁগৈ একেটা মন্দিৰে হয় কিন্তু বেলেগ বলকচোন তাইৰ ওচৰতে আৰু এটা মন্দিৰ আছে যোনটো মই কৈছিলোঁ চ' আমি আহি পাই গ'লোঁ সেই প্লেট লৈ ল'লোঁ এতিয়া আমি যাম ইয়াতেও চেম চিৰি বগাব লাগিব
কিমান ডাঙৰ হনুমান আৰু সাপডাল দেখিছেনে কিমান ডাঙৰ সো আপোনালোকে দেখিছেনে এইবিলাক গছ এইবিলাক চব শিলেৰে বনাইছে আনকি পাতবোৰ শিলেৰে বনাইছে তাৰপিছত এইটো বনাইছে শিলেৰে এইটো বনাইছে এইবিলাক চব শিলেৰে বনাইছে আৰু সেইপিনে এটা হনুমান মূৰ্তি চব এইবিলাক শিলেৰে বনাইছে গছো চব বনাইছে চব গছডালৰ ভিতৰেদি সোমাবও পাৰি এয়া দেখিছেনে পাতবোৰ মই যে কৈছিলোঁ এইবিলাক চব শিলেৰে বনাইছে ইয়াতে মই এটা পাতো দেখা পালোঁ এই পাতটো যাই কিনে তাতে হেৰি কৰিছে এইটো পুৰা একেবাৰে নৰ্মেল পাত নহয় ভাঙিব চাগিব একো নোৱাৰি এনে যদি এই পাত লয় আপোনালোকে এই পাত নহয় হৈ গ'ল কিন্তু এইটো একোৱে কৰিব নোৱাৰি ইয়াত একোৱে কৰিব নোৱাৰে মানে এইটো পুৰা শিল চিমেণ্ট বালি ঘৰ বনোৱাৰ দৰে এই পাতটো বনাইছে এইডাল গছো এয়া শিল এইবিলাক চ' ফাৰ্ষ্ট টাইমৰ বাবে মই শিলৰ গছ দেখা পাইছোঁ ফাৰ্ষ্ট টাইমৰ বাবে চ' শিলৰ মানে গোটেই মন্দিৰটো শিলৰ ক'লেও কোনো ভুল নাই চব শিল 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 ইমান ডাঙৰ মন্দিৰ হয়তো চব শিলেৰে বনাইছে বাবে আৰু কি কিনো দেখা পাওঁ অকণমান দেখাইছোঁ জাহাজো আছে ইয়াতে জাহাজো আছে জাহাজটোৰ ভিতৰতো সেই একেই মন্দিৰে আছে সোমাইছে নেদেখাওঁ আৰু আপোনালোকক এইটো দেখিছেনে ইমান ধুমা কাছ যোনটোৰ ভিতৰত মই এতিয়া সোমাই যাম মাত্ৰ এইটো বনাইছে শিল চিমেণ্ট ঘৰৰ যি যি বস্তু লাগে চব এইটো দি বনাইছে সেইবিলাক বস্তু দি বনাইছে এতিয়া এইটোৰ ভিতৰত সোমাম বুলি ভাবিছিলোঁ কিন্তু আৰু ভিতৰত নাযাওঁ দিয়ক অকলে অকলে চ' বাই বাই গাইজ তাতে আৰু এণ্ড কৰা নহ'ল তামাম ভাগৰ লাগিছে দিয়ক যাওঁ দিয়ক ঘৰলৈ আৰু অলপমান মই মহামায়াৰ বস্তুখিনি দেখাবলৈ চেষ্টা কৰিলোঁ তাবা ভাগৰ লাগিছে মই এতিয়া ঘৰ আহি পালোঁহি এইখিনিতে ভিডিঅ'টো এড কৰা ভাল হ'ব চাগে মোৰ তাবা ভাগৰ লাগিছে কিয় কি আৰু যদিহে মই অকণমানো আপোনালোকক দেখাব পাৰিলোঁ অকণমানো যদি আপোনালোকৰ মুখত হাঁহি আনিবলৈ পাৰিলোঁ প্লিজ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ' পাই থাকে কিয় কি কণ্টিনিউছলি এইকেইদিন মই ভিডিঅ' দি থাকিম লাইক কমেণ্ট শ্বেয়াৰটো আপোনালোকে কৰিবই ভাল হ'লেও কৰিব বেয়া হ'লেও কৰিব কমেণ্টটো ঠিক আছে আজিলৈ বাবে পুনৰ এটি ভিডিঅ'লৈ মই আহি থাকিম ঠিক আছে বাই বাই লাভ ইউ